কেঁচা পাত ন? কেঁচা পাত কেনেকৈ তৈয়াৰী কৰা হয় মানে ঠিকে আছে বাৰু। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জীৱনৰ সুবাস বিচাৰি। আমি আজি বৰ্তমান উপস্থিত আছোঁ আছাম টি ইণ্ডাষ্ট্ৰী। এয়া দেখিছে নহয় কেঁচা চাহপাত। এই চাহপাতবোৰ আমাৰ ফেক্টৰীবিলাকত কেনেকৈ তৈয়াৰ কৰা হয় তাকে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এইটো ড্ৰাফট বুলি কোৱা হয়। ইয়াতে মানে বাগানৰ পৰা পাতবিলাক আনি, কেঁচা পাতবিলাক আনি মানে এনেকৈ মেলি থৈ দিয়া হয়। এফালে মেলি থৈ দিছে, লগতে এফালে খালী হৈ গ'ল। তো এতিয়া আমি বেগত ভৰালোঁ। এতিয়া ভৰাই আমাৰ এখেতে লগাব, চাওঁচোন বাৰু কেনেকৈ লগায়। ভাইটি লগাই দিয়া। এয়া লগাই আছে ওপৰত মনোৰেল বুলি কোৱা হয়, মানে মনোৰেল বুলি কোৱা হয়, চেইন বুলি কোৱা হয়। কি হৈ আছে এইফালে হাই ওলমাই দিয়া বেগবোৰ মানে ডাইৰেক্ট চিটিচিলৈ যাব। চিটিচি মানে হৈছে আমাৰ য'ত পাতবিলাক কাটিং কৰা হয়। তো ব'লক তাত দেখুৱাম এতিয়া আপোনালোকক কেনেকৈ পাতবিলাক কাটিব আৰু চাহপাতটো যে কেঁচা পাতটো কেনেকৈ চাহপাত বনিব। ত' আপোনালোকে যদি টি ইণ্ডাষ্ট্ৰী দেখা নাই তেতিয়াহ'লে আপোনালোকক আজি মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম আমি খোৱা চাহপাতবোৰ কেনেকৈ তৈয়াৰ কৰা হয়। ত' লেটছ গো। ড্ৰাফৰ পৰা অহা পাতবোৰ মানে এনেকৈ কাটিং কৰা হয়। ইয়াত চিটিচি বুলি কয়। মটৰ চব মটৰ গেছ জ্বলাই থোৱা আছে। মানে কিমানত কি দিব লাগে এইটো মানে পাতটো চাই দিব লাগিব। আৰু আমাৰ ইয়াত দামফা এইটো আপোনাৰ চাহপাতটো কিমানত ৰাখিব লাগে দামফা আছে মানে অলপ উৰি পেলাই বেছি দিবলগীয়া হয়। এইটো ঠাণ্ডা হাৱা, ঠাণ্ডা মানে আপোনালোকে গৰম
আছে। এতিয়া আমাৰ এতিয়া মানে জাম্পিং কৰি আছিলে, জাম্পিং কৰি যিটো খেলিছে ইয়াক খেলিবলৈ দিব লাগিব। তেতিয়াহে বস্তু মানে ইয়াত তিয়াই গ'ল নহ'লে কেঁচা ওলাব। এইবোৰ লগত বল মালো আহিছে, বলবিলাক আৰু আমাৰ এই বেলেদি এতিয়া শ্বুটিং যাব, শ্বুটিঙত কোৱালিটি হ'ব, বেলেগ বেলেগ গৈ আছে। টেম্পাৰ চাৰ্টৰ মানে কিমানত ৰাখিব লাগে, এইটো আপোনাৰ 122 বা 23 তেনেকুৱা। আৰু চুইচবিলাক আৰু আমাৰ এইবোৰ শদিয়া এইবোৰ মানে যিটো হাৱা আহে সেই হাৱাবিলাক আৰু খেলিবৰ কাৰণে আপুনি এইটো চুইচেই মানে দিলেই তাত মানে আহি হৈ যায় মেচিনবিলাক, মটৰ চটৰবিলাক চলি যায়, চুইচৰ দ্বাৰা চব কাম হৈ যায় আৰু কাম কৰি যায় আৰু। ইণ্ডাষ্ট্ৰী হয় নে নহয়? ইয়াতে আৰু বিভিন্ন ধৰণৰ মাল ওলাই আহে আৰু এইফালে পেকিং কৰি থৈছে, পেকিং কৰিব এতিয়া চিলাব বস্তাবিলাক। এইফালে মালবিলাক নাম আছে PD, ডাষ্ট আৰু OF এইবুলি। আকৌ ইফালে কি মাল আছে আপোনাৰ BPS, BPO, DOPS এইবিলাক মানে তেনেকুৱা বিভিন্ন ধৰণৰ মানে কোৱালিটিবিলাক নিজৰ নিজৰ চাইডে ওলাব। আকৌ এবাৰ দেখুৱাইছোঁ, এইটো কোৱালিটি বেলেগ হয়, এইটো কোৱালিটি বেলেগ হয়। মানে যিমানখিনি কোৱালিটি আছে এই চালনীবিলাকৰ এইফালে আপোনালোকক দেখুৱালোঁ যে সেই তাতে মানে কোৱালিটিবিলাক ওলাই। আৰু এইফালে ষ্টক কৰি থৈছে, ইয়াৰ গুদাম খালিয়ে হৈছে বৰ্তমান। এতিয়া অফ চিজন আহি আছে যিহেতু চাহপাত কমি গৈছে। আৰু এইফালে চাওক মালবিলাক ইয়াতে থোৱা হৈছে আৰু গাড়ী আহিব, গাড়ী আহিলেই গেটখনেদি উলিয়াই মানে গাড়ীত দি পঠিয়াব। আৰু কাম কৰি কেনেকুৱা লাগিছে? ভালে লাগিছে ন? আৰু ইয়াৰ মালবোৰ দি তাত মানে জমা কৰা হয় আৰু ষ্টক কৰা হয় ন? বাৰু ঠিকে আছে, ভালকৈ থাকিব, ভালকৈ কাম কৰিব। ভাল লাগিল আপোনাক লগ পাই। থেংক ইউ দেই।